পাকিস্তান আৰু শ্ৰীলংকা অৰ্থনৈতিক সংকটত সন্মুখীন হৈছে। এই দুইখন দেশৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবেও টকা বাকী নাই। কিন্তু মানুহে প্ৰায় নাজানে যে বিশ্বৰ ভিতৰতে সৰ্বাধিক ঋণ থকা দেশৰ তালিকাত তেওঁলোকৰ নাম অতি কম। তেনে পৰিস্থিতিত GDPৰ তথ্য অনুসৰি বিশ্বৰ শীৰ্ষ 10খন ঋণী দেশৰ নাম জানেনে? আৰু আমাৰ ভাৰতবৰ্ষ এই তালিকাত কিমান স্থানত আছে জানিবলৈ একেবাৰে শেষলৈকে চাই থাকক। নম্বৰ 1, জাপান। GDPৰ তথ্য অনুসৰি বিশ্বৰ ভিতৰতে জাপানৰ ঋণ সৰ্বাধিক। জাপানৰ মুঠ ঋণ হৈছে 9.087 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। এইটো জাপানৰ GDPৰ 237%। নম্বৰ 2, গ্ৰীচ। ঋণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে গ্ৰীচ দ্বিতীয় স্থানত আছে। গ্ৰীচৰ মুঠ ঋণ 379 বিলিয়ন মাৰ্কিন ডলাৰ। এই দেশৰ GDPৰ 177%। নম্বৰ 3, লেবানন। মধ্যপ্ৰাচ্যৰ এখন দেশ হ'ল লেবানন। ঋণগ্ৰস্ত দেশৰ তালিকাত তৃতীয় স্থানত আছে। লেবাননৰ মুঠ ঋণ 96.7 বিলিয়ন মাৰ্কিন ডলাৰ, যিটো ইয়াৰ মুঠ GDPৰ 151%। নম্বৰ 4, ইটালী। ইউৰোপৰ সুন্দৰ দেশ ইটালীতো বিপুল পৰিমাণৰ ঋণ আছে। ঋণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছে ইটালী। ইটালীৰ মুঠ ঋণ 2.48 ট্ৰিলিয়ন ডলাৰ। এই ঋণ ইটালীৰ GDPৰ 135%। নম্বৰ 5, ছিংগাপুৰ। পূব এছিয়াৰ দেশ ছিংগাপুৰৰ ঋণৰ পৰিমাণ 1.7 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। এনে পৰিস্থিতিত সৰ্বাধিক ঋণ থকা দেশসমূহৰ ভিতৰত ছিংগাপুৰৰ স্থান 5ম স্থানত। ছিংগাপুৰৰ GDPৰ 126% ঋণত আছে। নম্বৰ 6, কেপ ভাৰ্ডে। আফ্ৰিকাৰ এখন দ্বীপ দেশ কেপ ভাৰ্ডে বিশ্বৰ 6ম বৃহত্তম ঋণী দেশ। কেপ ভাৰ্ডেৰ মুঠ ঋণ 2.51 বিলিয়ন ডলাৰ। কেপ ভাৰ্ডেৰ GDPৰ 125% ঋণত আছে। নম্বৰ 7, পৰ্তুগাল। ইউৰোপীয় দেশ পৰ্তুগালে ঋণী দেশৰ তালিকাত 7ম স্থানত আছে। পৰ্তুগালৰ ৰাষ্ট্ৰীয় ঋণ 254 বিলিয়ন ডলাৰ। এয়া পৰ্তুগালৰ GDPৰ 117%। নম্বৰ 8, এংগোলা। আফ্ৰিকাৰ দেশ এংগোলাৰ বিশ্বৰ 8ম বৃহত্তম ঋণী দেশ। এংগোলাৰ ৰাষ্ট্ৰীয় ঋণ হৈছে 64,963 মিলিয়ন ডলাৰ। এংগোলাৰ মুঠ GDPৰ 111% ঋণত আছে। নম্বৰ 9, ভূটান। ভাৰতৰ চুবুৰীয়া দেশ ভূটানে বিশ্বৰ সৰ্বাধিক ধাৰুৱা দেশৰ ভিতৰত 9ম স্থান লাভ কৰিছে। ভূটানৰ ৰাষ্ট্ৰীয় ঋণ 2.33 বিলিয়ন ডলাৰ। এই পৰিমাণ ভূটানৰ GDPৰ 110%। নম্বৰ 10, মোজাম্বিক। আফ্ৰিকাৰ দেশ মোজাম্বিক বিশ্বৰ 10ম বৃহত্তম ঋণী দেশ। মোজাম্বিকৰ ঋণ আছে 17.21 বিলিয়ন ডলাৰ। এইটো মোজাম্বিকৰ GDPৰ 109%। বন্ধুসকল, এই তালিকাৰ অনুসৰি শ্ৰীলংকাৰ স্থান 23 নম্বৰত, পাকিস্তানৰ 24 নম্বৰত আৰু আমাৰ ভাৰত এই তালিকাত 37 নম্বৰত আছে।